Hello everyone, welcome to my another mini vlog. আজি যাবলৈ ওলাইছো আমি ঘৰলৈ। বৰ্তমান আমি পাইছোহি আমগুৰি টাউন। ঘৰলৈ বুলি আমগুৰিতে মিঠাই লৈ ললো। আকৌ আমাৰ যাত্ৰা আমি আৰম্ভ কৰিলো আৰু নাজিৰা পাওঁতে আকৌ দেখিলো এক্সপো হৈ আছে, ভাবিলো ইয়াতো এপাক সোমাই যাওঁ। অসমীয়া গহনাবোৰ ইমান ধুনীয়া লাগিছে ন? আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। দেখিছেনে বাৰু সৰু ল'ৰা ছোৱালীবোৰৰ বাবে চকলেটবোৰ কি ধুনীয়াকৈ সজাই থৈছে। আমি এতিয়া আহি আমাৰ মৰমৰ দিখৌ নৈখন পাই গলোহি। দিখৌ নৈ পালোহি যেতিয়া আমাৰ ঘৰো পালোহি আৰু আজিলৈ আৰু ইমানে। আকৌ লগ পাম আন এটি মিনি ব্লগত। আমি অহা দেখি দেখিছেনে চেমৰ একদম ফূৰ্তি।